Hi friends, welcome to our YouTube channel Manjip Entertainment Zone. আজি চাওকচোন আমাৰ দুৰ্ভাগ্যটো সানডে বুলি ভাবিলো অলপ ব্লগ বনাওঁ ভাবিছোঁ এনেকৈ এনেই বহি আছোঁ দিনটো শুই আছোঁ গতিকে আমি এটা ব্লগ বনাই আমি অলপ ফুৰিবলৈ যাওঁ কিন্তু দুৰ্ভাগ্য লং নেৰিলে ফাৰ্ষ্ট ব্লগতে আমাৰ প্ৰব্লেম হ'ল মিন্স মানে আমাৰ স্কুটিখন ষ্টাৰ্ট কৰিব বিচাৰিছোঁ বাট ষ্টাৰ্ট হৈছে ঘপকৈ দেখোন উঠিছোঁ কিবা বেকাবেকিকৈ চলিছে তাৰপিছত চাইছোঁ চকাটোলৈ পিছ চকাটোত পাম্প নাইকিয়া হৈছে পাম্প নাইকিয়া তাৰমানে আমি একচুৱেলি টিউবটো সলাবলগীয়া হৈ আছিলে কিন্তু কিবা কাৰণত আমি সলাব পৰা নাছিলোঁ চ' এতিয়া বৰ্তমান আমাৰ ব্লগ গ'ল আমি আছোঁ বৰ্তমান তাৰমানে তোমাৰ মাৰ্কেটত এইখন স্কুটি মিন্স হোণ্ডা ডিঅ' তাত এতিয়া বৰ্তমান আমাৰ চকাটোৰ অৱস্থা চিটুৱেশ্যন চাওঁ কি হৈ আছে খৰচ বাঢ়িলে ব্লগ বনাওঁ ইউটিউবত দিওঁ কিন্তু খৰচে বাঢ়িলে এতিয়া আমি এইটো MRFৰ এটা টিউবলেছ টায়াৰ লগাব বিচাৰিছোঁ আমাৰ MRF টিউবলেছ টায়াৰ চ' লগাব সেইটোত গ'ল মাত্ৰ এতিয়া মোৰ পৰা 1300 টকা ফিটিঙৰ কাৰণে 1350 ৰুপিজ লৈছে এইফালে ফুৰিম বুলি ভাবিছিলোঁ ব্লগ বনাম বুলি ভাবিছিলোঁ গ'ল 1350 টকা ঘাটি বাজেট কিন্তু দুৰ্ভাগ্য আমাৰ লগ এৰা নাই তাৰপিছত আমি ঘৰৰ সন্মুখত এখন কিবা এনেকুৱা কাম কৰা দোকান আছে চকা টকা লগোৱা দোকান আছে তাত গ'লোঁ তাত কৈছে মই যিটো টায়াৰ এবাৰ কৈ আহিছিলোঁ লগাবৰ কাৰণে মানে থ'বৰ কাৰণে মোৰ হেৰিত লগাবলৈ আমাৰ স্কুটিত লগাবলৈ সেই টায়াৰটো বৰ্তমান নাই গতিকে তাত অলপমান পাম্প দিলোঁ পাম্প কৰি অলপ আহিলোঁ এই আমি টাউনৰ ফালে ওলাই আহিলোঁ টাউনৰ ফালে ওলাই অহাৰ পাছতে ভাবিছোঁ অলপ সঞ্জীৱো মোৰ পিছত উঠি আহিছে চ' তাৰ পাছত কি অৱস্থা হ'ল কৈ আছোঁ ৰ'ব তাৰপাছত হ'ল মোৰ আকৌ পাম্প নাইকিয়া হ'ল আধা মই ঠেলিছোঁ আধা সঞ্জীৱে ঠেলি আজি আহি এইটো অৱস্থা গতিকে সাৱধান হওক যদি পাম্প নাইকিয়া হয় আগতীয়াকৈ ঠিক কৰি থওক কিবা এটা ভাল কাম কৰাৰ আগতে এইবোৰ যাতে নহওক বেলেগৰ ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত মন দিয়ক ঠিক আছে ফাইনেলি মোৰ গাড়ী ঠিক কৰা হৈ গ'ল গাড়ী চকা লগোৱা হৈ গ'ল এতিয়া মই ব্লগ গ'ল ভাৰ্মি এতিয়া আমি যাব লৈছোঁ ঘৰলৈ চান গ'ল লাইটৰ পোহৰ বাঢ়ি গ'ল গতিকে এইখিনি সময়ত ব্লগ হ'ব নোৱাৰে কোনো মই নেচাৰেল বিউটি আপোনাক দেখাব নোৱাৰিম গতিকে মই স্কুটিৰে মই আৰু সঞ্জীৱ বাই দিয়া বাই আমি যাব লৈছোঁ ঘৰলৈ গতিকে বাই আৰু এইখিনিতে কৈ থওঁ মোৰতো নতুন ইউটিউব চেনেল গতিকে এইটোক আমি ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত এই যিটো বেল আইকন থাকে সেইটো প্ৰেছ কৰিবলৈ নাপাহৰিব নহ'লে মোৰ নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক নাপাব গতিকে থেংক ইউ আমি নেক্সট টাইম আৰু ভালকৈ ব্লগ বনাম ঠিক আছে আজিলৈ বাই